আমি এটা কাম শেষ কৰিছোঁ। আমি অলপ 2 মাহ আগত কেম্প মোডত আমি চাৰ্টিফিকেট OBC ডকুমেণ্টছবিলাক কালেক্ট কৰিছিলোঁ আৰু আজি আমি কেম্প মোডতে এইটো 461 ফৰ্ম OBC চাৰ্টিফিকেট প্ৰচেছ কৰি পেলাই আমি আজি ডিষ্ট্ৰিবিউট কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল যে হেচেল ফ্ৰী, মিডিল মেন ফ্ৰী এডমিনিষ্ট্ৰেশ্যন, এইটো আমাৰ উদ্দেশ্য হ'ল। আৰু আমাৰ যিমানখিনি ডিষ্টেঞ্চত লোকেটেড গাঁওখিনি আছে ইয়াত তাত আমি এইটো কেম্প নিচিনা যদি আমি DC অফিচৰ পৰা ছাৰ্ভিচবিলাক দিব পাৰোঁ, আমাৰ এইটো চেষ্টা আছে। আজি আমি OBC চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি দিছোঁ। আশা ৰাখিছোঁ যে এনেকুৱা আমি কেম্প মোডত বিভিন্ন ধৰণৰ ছাৰ্ভিচবিলাক আমি আকৌ এবাৰ এইটো এক্সপেণ্ড কৰিম আৰু আমাৰ দুখীয়া অঞ্চলত, আমাৰ দূৰপৰীয়া অঞ্চলত আমি আকৌ এবাৰ ব্ৰিজ নিচিনা বা প্ৰশাসন আপকে দ্বাৰ নিচিনা আমি এইটো এটা এটমছফিয়াৰ ক্ৰিয়েট কৰিব বিচাৰিছোঁ। কিমান এপ্লিকেণ্টসকলক দিছে আজি আমি ইয়াত কেম্পত আমি প্ৰায় 20 জন মানুহক দিছোঁ আৰু আমাৰ প্ৰচেছ কৰি পেলাই 461 ৰেডি আছে এইটো দেওচেৰী অঞ্চলত। এইটো আজিৰ পাছত আমি মণ্ডল জৰিয়তে যিখিনি গাঁও আমাৰ দূৰপৰীয়া আছে মণ্ডল জৰিয়তে পঠাই দিম আৰু যিখিনি গাঁও চক্ৰ অফিচৰ পাছ আছে তাত আমি চাৰ্কল অফিচত এইটো আমি ডিষ্ট্ৰিবিউট স্যার পাব্লিকৰ কাৰণে বহুত ভাল এটা সুবিধা বনাইছে। আগন্তুক এনেকুৱা আৰু কৰিব নেকি? আৰু এনেকুৱা আমি অকল OBC চাৰ্টিফিকেটত লিমিট নকৰিম। আমাৰ DC অফিচৰ পৰা যিমানখিনি ছাৰ্ভিচ আমি কেম্প মোডত কৰিব পাৰোঁ এইটো আমি এক্সপেণ্ড কৰিম। স্যার কিন্তু স্কুলত এনেকুৱা স্কুলত নকৰিম, আজি এইটো হৈ গ'ল, পাছত নকৰিম।